সকল মই নিবি ফুকন আৰু আজি পুনৰ স্বাগতম জনালো মোৰ অন্য এটা ভিডিঅ'লৈ আশা কৰিছো বৰ্তমান সকলোৰে ভাল মোৰো ভাল আৰু আজি আৰু এটা প্ৰেংক কল কৰিবলৈ গৈ আছো ইউটিউবাৰ হয় কি হয় চাও যদি তাই চিনি পায় তেতিয়া হলে নাজানো কি হয় আৰু যদি চিনি নাপায় অলপটো কিবা কিবি হ'ব আৰু মোৰ ভিডিঅ'টো যি সকলে নতুনকৈ চাই আছে তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেন্ট কৰিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি পেলাই অল কৰি দিব তেতিয়া মোৰ সকলোবিলাক ভিডিঅ' নটিফিকেশন আপোনালোকে আগতীয়াকৈ পাই যাব আৰু যি সকলে মোৰ চেনেলটো আগৰ পৰাই সাবস্ক্ৰাইব কৰি থৈছে তেওঁলোকক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো এতিয়া ভিডিঅ'টোৰ মাজলৈ যাওঁ বলক মই কেনেকৈ কি ধৰণে কথা পাতিম আপোনালোকে সকলোখিনি চাব আৰু হেখত কমেন্ট কৰি পেলাই জনাব আৰু মোৰ লগত আছে শ্ৰী দেৱী তাই আগতীয়াকৈ কৈছে মই শ্ৰী দেৱী কম ধুনীয়া নে বাৰু চোৱা মানে আজি ঘৰত মা আছে মা আহিলে মোৰ একেবাৰে জন্ম মা আহিলে ইয়াতে আছেহি আৰু পোৱালিকেইটাৰ লগত ভিতৰত আছে বেলেগ আৰাম হয় মা আহিলে পলাই ফুৰিছো আৰু মনে মনে প্ৰেংক কল কৰি ফুৰিছো প্ৰেংক কল কৰি মজা লাগিছে এবাৰ কৰিলে তাই মোক কি বুলি কয় কাম চুৰণি হয় দেখি কাম চুৰণি হেনো হয় যদি হয় আৰু সেইটো কাৰণে মই ইয়াত প্ৰেংক কল কৰি আছোহি ঠিক আছে এইবিলাক আমাৰ কথাবিলাক বাদ দিয়ক আপোনালোকে অলপমান জমনি কৰি দিলো আৰু আপোনালোকে মোৰ প্ৰেংক কলটো চাওক যদি আপোনালোকে ভাল পায় কমেন্ট সেকশনত কমেন্ট কৰিবলৈ জনাব তো কৰি চাওঁ কি বুলি কবি পল্লৱী বাক কোৱা নিচিনা কম পিকু নহয় এবাৰ চিকু কবা হেল্ল' হেল্ল' মই সোণ পাহিয়ে কৈছো মই তোমাকে বিচাৰিছিলো মই ডিব্ৰুগড়ৰ পৰা কৈছিলো কি কৰি আছা এতিয়া চাহ তাহ খালা তুমি যে দেখিবলৈ ইমান কিউট ন হেল্ল' তুমি দেখিবলৈ ইমান কিউট মই সোণ পাহি মই ডিব্ৰুগড়ৰ হয় মই ডিব্ৰুগড়ৰ সোণ পাহিয়ে কৈছো পল্লৱী নহয় মই সোণ পাহিয়ে কৈছো ডিব্ৰুগড়ৰ পৰা কৈছো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ কাষতে থাকো মই সোণ পাহিয়ে কৈছো হয় আৰু কিবা কি আৰু তুমি মোৰ বয়ফ্ৰেণ্ডটো এৰি দিবা বুলি কৈছো আৰু হয় মানে তোমাক মই তাৰ এফবিত একেলগে ফটো দেখিছো গম পাইছা মই মানে আৰু কি যে কম হয় হয় বহুত দুখ লাগিছে জানা সেইটো কাৰণে মই তোমাক আজি নাম্বাৰটো বিচাৰি বিচাৰি ফোন কৰিছো আৰু মানে কি কম ভাবিয়ে পোৱা নাই হয় তুমি মোক চিনি পাইছা নেকি বাৰু অ ভগৱান কেনেকে চিনি পাইছা তুমি মোক পল্লৱী বুলি হয় নেকি তুমি ভালে ভালে মোৰ বয়ফ্ৰেণ্ডক এৰিবা নহলে হৈ গল আৰু বুলি কৈ থাকিবা নে ভালে পাই থাকিবা এৰিবা 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 তুমি অ ভগৱান তুমি এৰিবা বুলি কৈছো নাই হাই ভিন্দু কি কৰিছে আপুনি হেল্ল'
সোণ পাহিয়ে কৈছো কি কৈছে আপুনি সোণ পাহি মই এলাপেচা পাহি নহয় সোণ পাহি কি কৰা হৈছে এতিয়া হেল্ল' তোমাৰ হাজবেণ্ডে কি ইমান দম দিলে বে সেয়া নহয় অ মই তোমাক ফটো পঠাই দিম নেকি মোৰজনৰ লগত তুমি যে ফটো মাৰিছিলা বেয়া পাইছো কিন্তু দেই তোমাক আৰু তোমাৰ চেনেলটো মই ভিডিঅ' চিডিঅ' নাচাম আৰু বেয়া পাইছো আৰু তুমি মোৰ ভিডিঅ'বিলাক কেলে নোচোৱা হয় নেকি আৰু অ ঠিক আছে চাবা হয় অ এতিয়া তুমি ক'ত আছা হয় নেকি আৰু তোমাৰ হাজবেণ্ডে ইমান দম দিলে যে মোক কেলে সেই সেইডাল নহয় দেই মোৰ বয়ফ্ৰেণ্ড অ লগত থাকিলে হ'ব ন তুমি মোক চিনি পোৱা নাই হয় নাই অ ভগৱান পল্লৱী বুলি এতিয়াও ভাবি আছা কি কৈছা এতিয়া কি খালা মই খালো চাহ কিন্তু মই পল্লৱী নহয় মিতালী ভিতালী গীতালী একোৱে নহয় মই সোণ পাহি অ ভগৱান মোক থানা নিদিবা মই পুলিচ নাযাওঁ মই পুলিচৰ ওচৰলৈ নাযাওঁ হয় নেকি অ হ'ব দিয়া তুমি ইমান দম দিয়া ইমান দন্দুৰি তুমি ইমান ভয় খুৱাব জানা তুমি লোকেল গুণ্ডি নেকি হেল্ল' তুমি লোকেল গুণ্ডি নেকি অ হয় নেকি মই তোমাক ইমান ধুনীয়াকে কৈছো মোৰ নামেৰে সৈতে কৈছো মই ক'ত থাকো সেইটো কথাও কৈছো ডিব্ৰুগড়ৰ পৰা কৈছো মই সোণপাহিয়ে কৈছো মই তোমাৰ ভিডিঅ'বিলাক চাওঁ মোৰ ভিডিঅ'বিলাকো চাবা বুলি কৈছো আকৌ তুমি মোক কেছ দিম বুলি কৈছা ভয় নালাগে নেকি কিবা হয়তো আকৌ কিমান সৰু কলিজা মইহে গম পাইছো তুমি ফোনটো নাকাটিবা আকৌ মই তোমাৰ লগত কথা পাতি আছো কাটি দিলে আৰু এবাৰ ফোন কৰি পেলাই কৈ দিওঁ ৰবা মই ফোনটো কৈ দিওঁ থানা দিম বুলি ভয় খুৱাইছে হেল্ল' নৰ্মিষ্ঠা দেউতাক হয় নাই হয় হয় মই প্ৰেংক কল এটা কৰিছিলোঁ মই ইউটিউবাৰে হয় ইউটিউবৰ ফালৰ পৰা মই এটা প্ৰেংক কল কৰিছিলোঁ আৰু সেইটো কাৰণে ধেমালি কৰিছিলোঁ অলপ আৰু হয় হয় হেল্ল' মোক চিনি পোৱা নাই মই পল্লৱী নহয় মই কৈ দিছোঁ মই নিবিৰ ফুকনে কৈছোঁ মই পল্লৱী নহয় মই তোমাক এটা প্ৰেংক কল কৰিছিলোঁ হয়
তুমি মোক প্ৰথম দিনাখনে মোক কেছ দি দিম বুলি ক'লা মই আৰু ফোন নকৰো ভয় লাগি গ'ল দেই হয় 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 ভাল 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 মই তোমাৰ নাম্বাৰ মই তোমাৰ নাম্বাৰটো গ্ৰুপৰ পৰা লৈছিলোঁ যিহেতু মই গ্ৰুপত আছিলোঁ তেতিয়া মই তোমাৰ নাম্বাৰটো ছেভ কৰি থৈছিলোঁ কিন্তু ফোন কৰা হোৱা নাছিলে হয় হয় মই গম পাইছোঁ তুমি মোক ধেমালি কৰিছা বুলি আৰু ভয় লাগিলে নহয় কঁপনি উঠি গ'লগৈ গোটেই গাটো সেইটো কাৰণে ভাবিলোঁ জনাই দিওঁ আৰু হয় অঁ গম পাইছোঁ মই বাকী চব ঠিকে মোৰ ঠিকেই কি বুলি কয় মই এনেই জাষ্ট প্ৰেংক কল এটা কৰি চাওঁ বুলি কৰি চালোঁ আৰু হয় 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 অঁ ঠিক আছে বাৰু একো নাই হয় হয় কিবা এটা কৈ দিয়া আৰু অঁ তুমি কেমেৰা সন্মুখত মানে থিয় হৈ নাথাকিলেও তোমাৰ মাতটো আছে কোৱা কৈ দিয়া আৰু তুমি যি মন গৈছে তাকে কৈ দিয়া কিন্তু কেছেছ দিয়াৰ কথা নক'বা আৰু হয় 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 ঠিক আছে তোমাৰ লগত কথা পাতি ভালে লাগিল কিন্তু তুমি কলিজা কপোৱা কথা কৈ দিলা দেই হয় ঠিক আছে হ'ব দিয়া গুড নাইট তাই ভয় খুৱাইছিলে মোক আৰু এই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিলে জনাব যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নমিষ্ঠা মাকলৈ ফোন কৰিছিলোঁ তাইৰ সঠিক নামটো নাজানো কিন্তু চেনেলটো নমিষ্ঠা বুলি আছে নমিষ্ঠা মাকলৈ ফোন কৰিছিলোঁ আৰু তাইৰ নামটো মই পাহৰি গ'লোঁ কি বুলি কৈছিলে মই এতিয়া বহুত দিনৰ আগতে তাইৰ লগত চিনাকি হৈছিলোঁ আৰু তেতিয়া মানে গ্ৰুপত আছিলোঁ মই গ্ৰুপত থকাৰ পৰা তাইৰ ভাগৰ নাম্বাৰটো লৈছিলোঁ আৰু তাইক আজি মানে মই আজি প্ৰথম ফোন কৰিছিলোঁ আৰু তাই মোক এনেকৈ মানে ক'লে আৰু একো নাই সেইবিলাক ধেমালি কৰিছিলে আৰু আপোনালোকে সঁচাকৈ ভাল পায় যদি লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু নতুনসকলে মোৰ ভিডিঅ'বিলাক চাই যদি ভাল পায় তেনেহ'লে শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ তেনেহ'লে ভিডিঅ'টো ইমানখিনিতে সামৰিছোঁ আপোনালোকে সম্পূৰ্ণ ভিডিঅ' চাব বুলি আশা কৰিলোঁ ধন্যবাদ